Hello friends, মই Nitco Petro Guwahatiৰ ফালৰ পৰা আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখাব বিচাৰিছো সানসেট অইল। এইটো হল Nitco যত আপুনি পাব প্ৰিমিয়াম বেস অইলৰ কোৱালিটি। এইটো হল সৰ্বোত্তম যত আপুনি পাব মিডিয়াম কোৱালিটি। এইটো হল প্লাটিনা যত আপুনি পাব একদম লো কোৱালিটি। তে আহক এতিয়া চাও আমি Nitcoৰ প্যাকিং আৰু কোৱালিটি খিনি। এতিয়া যেনেকৈ আপোনালোকে দেখা পাই আছে প্যাকিংটো আমাৰ এনেকৈ আহিব 3.5 লিটাৰৰ। ইয়াতে আপোনাৰ Nitco এম্বছ কৰা থাকিব ফ্ৰণ্টত আৰু লগতে আপুনি ইয়াতে আমাৰ স্ক্যানাৰটো পাব। স্ক্যানাৰটোত স্ক্যান কৰি কেনে আপুনি ডিটেইলছখিনি পাই যাব ইয়াৰে। এতিয়া আহক বেকৰ কথাটো কম। বেকত আপোনালোকে এনেকৈ পাব ইয়াতেও Nitco এম্বছ কৰা থাকিব আৰু লগতে আমি কোনটো সোশ্যাল মিডিয়া প্লেটফৰ্মত আছো সেইটো পাব। লগতে MRP আৰু বেচ নম্বৰটো পাব। যেনেকৈ ওপৰত আপোনালোকে দেখাই পাব Nitcoৰ এম্বছ কৰা থাকিব ঢাকনৰ ওপৰত। সো আহক এতিয়া ইয়াৰ কোৱালিটিখিনি চাওঁ। Nitcoৰ কেপত আপোনালোকে এনেকৈ ভেট এটা দেখা পাব য'ত লিকেজৰ কোনো প্ৰব্লেম নাথাকিব আৰু লগতে এনেকৈ এলুমিনিয়াম ফইল লগা থাকিব য'ত লিকেজৰ কোনো প্ৰব্লেম নাথাকিব। আহক এতিয়া আমি কোৱালিটিখিনি চাওঁ। যেনেকৈ দেখাই পাই আছে এইটো আপোনাৰ ৰেড কালাৰত আহিব। একদম বেছ অইলৰ প্ৰডাক্ট থাকিব। এইটো চাই লওক ইয়াৰ কোৱালিটিটো আপোনাৰ কেনেকুৱা থাকিব। একদম বেছ অইলৰ প্ৰডাক্ট থাকিব আৰু ৰেড কালাৰত আপুনি পাব। 3.5 লিটাৰৰ পেকিঙত আহিব। এতিয়া আপোনাক দেখাব গৈ আছো আমাৰ মিডিয়াম কোৱালিটিটো। এইটো আপোনাৰ 3.5 লিটাৰ পেকিঙত আহিব। আপোনাৰ ইয়াতে সৰ্বোত্তম বুলি লিখাই থাকিব। লগতে আমাৰ ইয়াতে স্ক্যানাৰ দিয়া থাকিব। আপোনালোকে স্ক্যান কৰি চাব পাৰিব। স্পিনৰ কথা কওঁ যদি আমাৰ ইয়াতে MRP লিখা থাকিব, লগতে বেচ নম্বৰো দিয়া থাকিব আৰু আমি কোনটো সোশ্যাল মিডিয়া প্লেটফৰ্মত পাওঁ সেইখিনিও আপোনাৰ ইয়াতে থাকিব। আহক ইয়াৰ এতিয়া কোৱালিটিখিনি চাই লওঁ আমি। ইয়াতেও আপুনি দেখা পাই আছে যেনেকৈ এনেকুৱা সিল লগা থাকিব য'ত লিকেজৰ কোনো চান্সেছ নাথাকে। আহক ইয়াৰ কোৱালিটিখিনি চাই লওঁ এতিয়া। যেনেকৈ আপুনি দেখা পাইছে এইটো আপোনাৰ ৰেড কালাৰত আহিব। কোৱালিটিটো অলপ মিডিয়াম কোৱালিটিত থাকিব ইয়াৰ। মিডিয়াম কোৱালিটি লাগিব। এতিয়া চাওঁ আহক আমাৰ লো কোৱালিটিটো। লো কোৱালিটিটো আপুনি 3.5 লিটাৰ পেকিঙতে পাব। লগতে ইয়াতে প্লাটিনা বুলি লিখাই আছে আৰু পিছপিনৰ কথা যদি কওঁ ইয়াতে আপোনাৰ MRP দিয়া থাকিব আৰু বেচ নম্বৰটোও দিয়া থাকিব। আহক ইয়াৰ কোৱালিটিখিনি চাই লওঁ। ইয়াতেও আপোনাৰ এলুমিনিয়াম চিল পেক থাকিব য'ত লিকেজৰ কোনো চান্স নাই। পাব আপোনালোকে একদম পাতল থাকিব। এইটো পাব আপোনালোকে লো কোৱালিটি। আহক এতিয়া আপোনালোকক মই পেকিং চাইজটো আৰু কিমানটা কাৰ্টুনত থাকিব সেইটো মই জনাম। Nitcoত আপোনালোকে পাব 3.5 লিটাৰৰ 6টা পিচ এটা কাৰ্টুনত। সৰ্বোত্তমত আপোনালোকে পাব 6টা পিচ এটা কাৰ্টুনত আৰু প্লাটিনাত আপোনালোকে পাব 4টা পিচ এটা কাৰ্টুনত। দেৰি নকৰিব, স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে সোনকালে যোগাযোগ কৰক আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।